নমস্কাৰ জনালো সকলোকে মোৰ ইউটিউব চেনেললৈ আৰু আজি ভিডিঅ'টো মই পুৱাৰ পৰা আৰম্ভ কৰিছো। আজি যেহেতু বাইদেউ আহিছে আৰু বাইদেউ অহাৰ কাৰণে এইফালে জহা চাউল লৈছো অকমান, লগতে আকৌ আজি কি লগত খাম আপোনালোকক দেখুৱাইছো দেই। বাইদেউ ইমান ভাল বস্তু এটা আনিছে নহয়, অকমান আপোনালোককো দেখুৱাও। এয়া চাউল আপোনালোকে ধৰিব পাৰিছে জানো? পিছে মোনাৰ ভিতৰত আছে, ক'তনো ধৰিব পাৰিব। আপোনালোকক মই উলিয়াই দেখুৱাই আছো কি বস্তু। ইমান টানকে বান্ধি লৈছে চাওকচোন, ভিতৰত চাগে ঠিক নাই আৰু মৰিয়ে গ'ল নে কি গ'ল নে। ইয়াত ধুনীয়াকৈ আনিছে। আজি মুৰ্গী মাংসৰ লগত জহা চাউলৰ লগত ভাত খাম দেই, কাৰণ আলহী আহিছে, সুদা ভাত খাবলৈ নোৱাৰি। এয়া চাওক কি ধুনীয়া মুৰ্গী এটা লৈ আহিছে, একদম লোকেল কুকুৰা। লোকেল কুকুৰাৰ মাংসৰ লগত জহা চাউলৰ ভাত কেনেকুৱা লাগিব বাৰু? একদম মজাকৈ আজি জুতি লগাই খাম দেই। এই থাকা নাই, মোনাৰ ভিতৰৰ পৰা ওলাই যাব বিচাৰিছে। আৰু এইফালে আমাৰ মাইনাই ইমান ধুনীয়াকৈ উমলি আছে চাওকচোন। একদম আজি মানে পুৱাৰ পৰা উঠি মানে চিধা বাইদেউ অহা দেখিলে আৰু বাইদেউৰ লগতে আছে, ধুনীয়াকৈ মানে উমলি আছে দেখিছে, একদম কান্দা নাই। তেনেকুৱা থাকিলে বাৰু মই কাম চব কৰিব পাৰোঁ ন, পাকঘৰৰ কামবোৰ। আৰু কোনোবা দিনাখন মানে কি হৈ যায়, ইমান আমনি কৰে নহয়, তাইক মানে লৈ মই কাম কৰিব লাগে। গতিকে আজি কিন্তু বাইদেউ অহাৰ কাৰণে বাইদেউৰ লগত ইমান ধুনীয়াকৈ আছে নহয়। কোনোবা দিনাখন আকৌ খুব ভাল ছোৱালী হৈ যায় দেই, নাকান্দে। এইফালে মই ভাতকেইটাও বনাই লওঁ। আৰু আজি মানে এজেগালৈ যাব আছে, আপোনালোকক ক'ম বাৰু মই ক'ত যাওঁ। তথাপিও এতিয়া ৰন্ধা বঢ়া কামটো আগত কৰি লওঁ। আমাৰ আলহীখিনি বহুত ভাল দেই। আলহীক মানে আমি নিজে কিনি কৰি খুৱাব লাগে, কিন্তু আমাৰ আলহীকেইটা আকৌ ঘৰৰ পৰাই লৈ আহে, খালি বনাই মেলি খুৱাবলৈ লাগে। এনেকুৱা যদি আলহী সদায় আহিলে কিন্তু এলাহ নালাগে দেই, সদায় বনাই কৰি খুৱাই থাকিম, কাৰণ নিজে খৰচা কৰিবলৈ নাপাওঁ নহয় জানো। যিয়ে নহওক বেলেগ আলহী আহিলে কিন্তু খুৱাব লাগিব। ঘৰৰ মানুহ যেতিয়া আৰু কি ক'ম, মাহীহঁতে মানে আমালৈ খাবলৈ কাৰণে মুৰ্গী এটা পঠাই দিছিলে। বহুত দিনেই হ'ল মানে কুকুৰা মাংস নোখোৱা, গতিকে আজি ধুনীয়াকৈ বনাই খাম। আৰু কি লগত খাম, কেনেকুৱা মানে বনাম আপোনালোকক সকলোবোৰ দেখুৱাম। ভিডিঅ'টো খালি শেষলৈকে চাই থাকিব। এয়া চাওক ধুনীয়াকৈ ড্ৰেছ লগাই কৰি ওলালো দেই। মানে আজি ল'ৰাৰ টিচাৰ ডে, আৰু ল'ৰাৰ নাচাটো যিহেতু মোৰ বহুত বেছি চাবলৈ ইচ্ছা, গতিকে মই প্ৰতি বছৰ ল'ৰাৰ ডেন্স চাওঁৱেই। আৰু ভাত পানী ধুনীয়াকৈ খাই কৰিয়ে যাম বুলি ভাবিছিলোঁ, কিন্তু আজি সিহঁতক বহুত সোনকালেই ডেন্স কৰাব। গতিকে সোনকালে যদি ডেন্সটো কৰালে আকৌ মই দেৰিকৈ গ'লে চাবলৈ নাপাম, গতিকে সোনকালে যাম আৰু চাই কৰি আহিহে ঘৰত মানে ভাত পানী খোৱাৰ ব্যৱস্থাটো কৰিম। আৰু এয়া চাওক মানুহজনক অকলে ঘৰতে এৰি থৈ গ'লো, তাই বোলে নাযায়। নেযায় দেখিছে, একেবাৰে মাইকী মানুহৰ নিচিনা ঘৰৰ ভিতৰতে সোমাই থাকে। মই কিন্তু ইমান সোমাই থাকিবলৈ নোৱাৰোঁ, ওলাই যাওঁ। আৰু যিহেতু ওলাই ফুৰিলে মানে মনবোৰো মানে ভাল হৈ থাকে নহয় জানো। পিছে মানুহজনে অকলে ৰুমত থাকিব আৰু বেয়া লাগে, তথাপিও যাওঁগৈ। ৰুমৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া বৰ্তমান গৈ আছোঁ। অলপমান সোনকালে আহিব লাগিছিলে, কিন্তু যিহেতু ঘৰৰ কাম কৰি মেলিহে আহিছোঁ, আৰু মাইকী মানুহ কেতিয়াও এনেকুৱা ঘৰৰ কাম পেলাই থৈ যাব নোৱাৰি। মানে গোটেই ঘৰৰ কামখিনি কৰি ভাত তৰকাৰী বনাই কৰি চব মানে ৰেডি কৰি থৈ আহিছোঁ। তাতে মানুহজনে আকৌ ৰুমত অকলে আছে, গতিকে মানে তাৰ কাৰণে চব ৰেডি কৰি থৈ আহিছোঁ। লগতে আকৌ এয়া বাইদেউ আহিছে আৰু আমাৰ কণমানি মাইনাজনীকো লৈ আহিছোঁ। তো আজি অকণমান চাগে মোৰ যোৱা মানে দেৰিয়ে হ'ল বুলি ক'ব লাগিব, কাৰণ সিহঁতক সোনকালে নচুৱাব। আৰু প্ৰতি বছৰটোৰ মানে ল'ৰাই নাচাটো মই চাওঁ। গতিকে তো বৰ্তমান ল'ৰা সিহঁতৰ স্কুলত আহি পালোঁ, আৰু ইয়াতে সোমালোহি। মানে একদম 2 তলৰ একেবাৰে ওপৰতহে যিহেতু ষ্টেজখন পাতিছে, তাতে নাচিব। ষ্টেজ মানে ধুনীয়াকৈ তাতে সজোৱা হৈছে। আৰু যিহেতু সিহঁতৰ স্কুলটো মানে 3 তলা, একদম ওপৰতহে ধুনীয়াকৈ তাতে মানে টিচাৰ ডেৰ যিহেতু নাচা মানে আয়োজনটো কৰা হৈছে, গতিকে গৈ আছোঁ লাহে লাহে। নাচা ষ্টেজখন আকৌ 2 তলাৰ ওপৰত পাতিছে। এনেকৈ মানে খোজকাঢ়ি গৈয়ে আছোঁ, আৰু ইমান আঁঠুকেইটা বিষ হৈছে নহয়, কাৰণ কম বয়স বা বয়সীয়ালৰ কথা নহয়, আজিকালি সকলোৰে মানে বিষ বেমাৰটো হয়ে। যেনে তেনেকৈ গৈ পালোঁ দেই। আৰু ইয়াত দেখিছে নহয়, ফেনৰ সুবিধাও আছে ৰুমটোত, আৰু ইমান ডাঙৰ হল নহয়। স্কুলৰ যদি কিবা এটা প্ৰগ্ৰাম থাকে ইয়াতে পতা হয়। আৰু এইফালে ছোৱালীয়ে ইমান ভাল পাইছে নহয় মানুহকেইটাক মানে দেখি। এনেকুৱা ভিৰত তাক মই এদিনো অনা নাই, আজি মানে আহিবলৈ পাই খুব মন ভাল হৈছে। আৰু এইফালে লগৰ কেইটামানকো লগ পালোঁ, ধুনীয়াকৈ কথা বতৰা অকণমান পাতিলোঁ, কাৰণ সদায়তো লগ পোৱা নহয়। গতিকে আজি অকণমান ভালকৈ কথা বতৰা পাতিলোঁ। আৰু এয়া চাওক, নাচা যিহেতু আৰম্ভ কৰিলে, এয়া প্ৰথম গ্ৰুপ নাচিছে। আৰু ইয়াৰ প্ৰথম গ্ৰুপ নাচাৰ পিছত আকৌ ল'ৰা সিহঁতে নাচিব, গতিকে ল'ৰা সিহঁতৰ নাচাটোকে ৰখি আছোঁ। কাৰণ সৰুকেইটাক মানে সোনকালে নচুৱাই দিয়ে, অলপমান ডাঙৰখিনিক মানে অলপ দেৰিকৈ সিহঁতক নচুৱায়। আৰু ইয়াৰ পেহীয়েকে ল'ৰাৰ জোতাৰ লেচ বান্ধি দিছে, কাৰণ সি জোতাৰ লেচটো খুলি লৈছিলে, আৰু সি ডেন্স কৰিব, গতিকে ক'ৰবাত যদি গচকি পাই পৰি যাব বুলিয়ে মানে অলপমান ধুনীয়াকৈ বান্ধি দিলে। আৰু এয়া চাওক, MD ছাৰ আহিছে, মানে স্কুলৰ MD ছাৰ অহাৰ কাৰণে অকণমান কেক কাটি কৰি অকণমান চেলিব্ৰেট কৰিলে। আৰু এইফালে ল'ৰা ছোৱালীকেইটাও নাচিবলৈ ল'লে দেই। এয়া 2nd গ্ৰুপ,
ছেকেণ্ড গ্ৰুপ নাচিছে আৰু এয়া হৈছে থাৰ্ড গ্ৰুপ। ল'ৰা সিহঁতে একেবাৰে মানে লাষ্টতে পালে দেই। মই অকণমান সোনকালে নাচিব বুলি ভাবিছিলোঁ, কিন্তু ইমান সোনকালে নেপালে। আৰু এয়া চাওক এতিয়া ল'ৰা সিহঁতে নাচিছে দেই। চাই মানে ইমান ভাল লাগিছে নহয়, সৰু সৰু ল'ৰা ছোৱালীকেইটাই নাচা ইমান ধুনীয়াকৈ নাচিছে, একদম মৰম লগা ল'ৰা ছোৱালীখিনি। এইফালে ল'ৰাৰ নাচি কৰি হোৱাৰ পিছত চিধা আহি পেহীয়েকৰ কোচত বহি লৈছে, কাৰণ তাৰ বোলে বহুত বেছি ভাগৰ লাগিছে, অকণমান মানে ৰেষ্ট কৰি লৈছে। যিহেতু সৰু ল'ৰা ছোৱালী ন, ভাগৰটো লাগিবই। আৰু এইফালে ল'ৰাই নাচি হোৱাৰ পিছত আৰু কেইটামান গ্ৰুপ নাছিলে, সেইখিনি মানে চাই মেলি আৰু লাহেকৈ ঘৰলৈ আহিম বুলি মানে বাইদেউক কৈ আছোঁ, কিন্তু বাইদেৱে আহিবলৈ বিচৰা নাই, কাৰণ আৰু তাৰ কেইটামান গান মানে চাবলৈ মন। আৰু এনেকুৱা ভিতৰত গৰম লাগিছে, মানে যদিও ফেন চলি আছে তথাপিও তাৰ বতাহখিনি গোটেই মানে গৰম গৰম। আৰু মাইনাজনীৰ লগত মানে বৰ মই অসুবিধা পাই আছোঁ। তাই বাৰে বাৰে মানে কান্দি আছে, আমনি কৰি আছে, মানে বাহিৰলৈ যাবলৈ বিচাৰি আছে। তথাপিও ইমান মানুহ ভিৰ হৈছে, মানে পটককৈ কেনেকুৱানো ওলাই যাওঁ, এনেকুৱাই মানে বহি আছোঁ। আৰু এই গ্ৰুপৰ নাচটো আকৌ বহুত ভাল লাগিলে, আপোনালোকেও এবাৰ শুনকচোন। আৰু এইটো গান নাচি হোৱাৰ পিছত ছাৰ আৰু বাইদেউহঁতে এটা স্পীচ দিলে, শুনি খুব ভালে লাগিলে। আৰু এটা কণমানিজনীয়ে নাচিলে নহয়, ইমান ভাল লাগিলে চাই। গানটো অকণমান আপোনালোকেও শুনি লওক। আৰু এই কণমানিজনীয়ে ইমান ধুনীয়াকৈ নাচ নাচিছে নহয়, ল'ৰা সিহঁতৰ ক্লাছৰে হয়। আৰু সকলোৱে মানে চাইছে, ভাল লাগিছে নাচটো। আৰু মই ইমান মূৰ দাঙি দাঙি চাইছোঁ নহয়, কাৰণ মানুহবোৰৰ মানে মূৰকেইটাৰ লগতে দেখা নাপাওঁ ভালকৈ, আৰু বহুত বেছি মানুহ হৈছে। আৰু গানো যিহেতু গাইছে, এনেকৈ মানে এটা দুটা চাওঁতে প্ৰায় 6টা-7টা গান মানে চালোঁ। আৰু মইতোতো ৰুমৰ ভিতৰত থাকিবলৈ পৰা নাই, বাইদেউক মানে বাৰে বাৰে মই লগ ধৰি আছোঁ বাহিৰত যাবলৈ, কিন্তু বাইদেৱে আৰু চাব বিচাৰিছিলে, কিন্তু মই থাকিবলৈ নোৱাৰি বাহিৰত ওলাই আহিছোঁ। তাতে চাই কৰি এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ। আৰু এনেকুৱা গৰম লাগিছে নহয়, থাকিবলৈ পৰা নাই জানেনে। কেইটামান গান চালোঁ, চাই কৰি আৰু এতিয়া যাবলৈ ওলালোঁ। লগতে বাইদেউ ওলালে যাবলৈ, সিও মানে থাকিবলৈ পৰা নাই গৰমত। এইফালে মাইনাজনী ইমান আমনি কৰিছে নহয়। তাৰ নাচ গান চাই সি ধুনীয়াকৈ অলপমান জিৰণি লৈ ল'লোঁ, মানে অলপমান শুই ল'লোঁ, এনেকুৱা মূৰ বিষ হৈছে নহয়। আৰু ল'ৰা ছোৱালীবোৰৰ অকণমান সময় মানে জিৰণি লৈ ল'লে। আৰু এতিয়া বৰ্তমান সিহঁতে পঢ়ি আছে, কাৰণ সন্ধিয়া হোৱাৰ লগে লগে আমাৰ ইয়াত কাৰেণ্টৰ বহুত মানে ডিষ্টাৰ্ব হয়, গতিকে দিনে পোহৰে সিহঁতকো পঢ়ি কৰি ল'বলৈ দিলোঁ। আৰু এতিয়া হাফ ইয়াৰলি এক্সাম ল'ৰা ছোৱালীৰ মানে ওচৰ চাপিছে, গতিকে কাৰেণ্ট নাথাকিলে বহুত অসুবিধা হয়। মানে পঢ়াৰ কামটো মই ৰাতিলৈ শেষকৈ কৰিব দিওঁ, আৰু কাৰেণ্ট নাথাকিলে যিহেতু পঢ়িবও নোৱাৰিব, গতিকে এতিয়াই মানে পঢ়া কামটো শেষ কৰিলোঁ। আৰু এইফালে মই এতিয়া ৰন্ধা বঢ়া কামত লাগিব দেই, কাৰণ দিনে পোহৰে বনাই শেষ কৰিব লাগিব। এইফালে ল'ৰাই পঢ়া শুনাত লাগি আছে আমাৰ। এইফালে মানুহজনে গা ধুবলৈ ওলাইছে দেই। আৰু এইফালে ল'ৰাৰ মানে চুলি কাটি নিদিয়াৰ কাৰণে বাপেকৰ ওপৰত কিমান খং উঠি আছে, কাৰণ তাৰ চুলিও বহুত দীঘল হৈ গৈছেগৈ। আৰু চেলুনত কাটিবলৈ মানে সি ভয়ে কৰিছিলে, এতিয়া কেইদিনমানৰ আগৰ পৰাহে মানে তাই চেলুনত চুলি কাটে। দেউতাকে কাটি দিয়ে, যিহেতু আমাৰ ঘৰত মেচিন আছে। আৰু এতিয়া চুলি কটা মেচিনটো অকণমান বেয়া হৈ গ'ল, উপায় নাই, এতিয়া আৰু চেলুনতে চুলি কাটিবলৈ লৈ যাব লাগিব। নাই বাপেকক দেখি ইমান ফূৰ্তি পাইছে নহয়, চাওকচোন। যাবি মা পাপাৰ লগত যাবি? আজি মুৰ্গীটো ৰাতিপুৱাই খোৱা কথা আছিলে, কিন্তু খাবলৈ মানে নাপালোঁ, যিহেতু ল'ৰাৰ স্কুলত গুচি গ'লোগৈ ল'ৰাৰ ডেন্স চাবলৈ। আৰু নগ'লেও যিহেতু ল'ৰাৰ নাচটো নাচালে আকৌ ল'ৰাই দুখ পাব, গতিকে গৈ চাই কৰি আহিলোঁ বাইদেউৰ লগত। আৰু বাইদেউ যিহেতু আজি গুচি গ'লগৈ ঘৰত, আৰু তাইক মানে বনাই কৰি ভালকৈ খুৱাম বুলি ভাবিছিলোঁ, একেলগে খাম বুলিয়ে ভাবিছিলোঁ, কিন্তু আজি কি হ'ব, মাও অকলে ঘৰত, বহুত অসুবিধা হয় মাৰ। আৰু এইবোলে মই ধুনীয়াকৈ গেছতে মানে পানী গৰম কৰি আছোঁ দেই, মানে মুৰ্গীটো বাচিবলৈ কাৰণে। আৰু ইয়াত প্লাষ্টিকৰ বস্তা এটা ওলাই লৈছোঁ, মানে ইয়াতে বাচিম। পানী গৰমটো হ'ব, আৰু মানে অকণমান বেছিকৈ গৰম হ'ব লাগে, তেতিয়া পাখিখিনি গুচাবলৈ ভাল লাগে। চাওক, মই ধুনীয়াকৈ মাংসখিনি কাটি কৰি থৈ দিলোঁ, আৰু এতিয়া বনাম। এয়া চাওক, লোকেল কুকুৰা মাংস। লোকেল কুকুৰা মাংস যিহেতু আজিকালি বহুত দাম, সকলোৱে গমেই পায় সেই কথাষাৰ। ধুনীয়াকৈ মাংসখিনি কাটি বাছি ল'লোঁ, লগতে আদা নহৰু পিচি ল'লোঁ, আলু কেইটামান কাটি ল'লোঁ, আৰু পিঁয়াজ কাটিলোঁ। আৰু ইয়াত ধুনীয়াকৈ এতিয়া কেৰাহীটো বহাই দিছোঁ, তেল দি দিলোঁ। আৰু ইয়াত চাওক, তেলত পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি মানে অলপ সময় ভাজি ল'ম, যিহেতু এতিয়া পিঁয়াজ সিজাই নাই, অলপমান ৰঙা পৰাকৈ। আৰু পিঁয়াজটো অকণমান সৰহকৈ দিছোঁ, কাৰণ লোকেল কুকুৰাৰ মাংসত মানে পিঁয়াজ অকণমান বেছিকৈ হ'লে খাবলৈ বেছি মানে ভাল লাগে। তাৰপিছত মই আদা নহৰু দি দিছোঁ, মিট মছলা, গৰম মছলা, লগতে ৰেড চিলি, আৰু ইয়াৰ হালধি গুড়া। মানে পিঁয়াজখিনি ভাজা হৈ গ'ল, এতিয়া মাংসখিনি দি দিলোঁ।
এয়া মাংসখিনি ধুনীয়াকৈ অলপমান ৰঙাকৈ ভাজি ল'লোঁ। তাৰপিছত দিম এতিয়া আলুখিনি। এয়া দি দিলোঁ আলু, মানে আলু মই বেছি দিয়া নাই, 2-এটা। মাংসৰ লগত মানে 2-এটা খাই পালে ভাল লাগে, বেছি সৰু আলু থাকিলেও মানে খাই ভাল নালাগে। আৰু এইফালে আলু আৰু মাংসটো ধুনীয়াকৈ ভাজি লোৱাৰ পিছত এতিয়া পানী অকণমান দিম। এয়া চাওক, পানী অকণমান দিম। মাংসটো মানে সিজিবলৈ কাৰণে অকণমান পানী দিছোঁ আৰু আলুটো।